যে আপোনাৰ পিছত যে পানী যোগান আঁচনি সেইটো কিমান দিনৰ পৰা বন্ধ হৈ আছে? 8 से 10 মাহ হৈ গ'ল বন্ধ হোৱা। হয়, এতিয়া নেকি আৰম্ভণি অৱস্থাত এইটো পানী আৰম্ভণি অৱস্থাত দিছিল 2-3 মাহ মান পানী দিছে। তাৰপিছত এতিয়া তাৰপিছত বেয়া হয়, চব ওপৰৰ মানুহ আহে বনাই পেলাই ভাল হৈ যায়, আকৌ চলায়। তাৰপিছত ইয়াত ক'ব লাগিব যে কোনো গাৰ্জেনে নাই, পানীটো ওপৰত উঠাই পেলাই গুচি যাব ঘৰত, পানী কেওফালে পানী পৰি থাকে। ইয়াৰ কোনো গাৰ্জেনে নাই, মানুহো নাথাকে। ফিল্টাৰো ফাটি গ'ল, আপোনাৰ ফিল্টাৰো ফাটি গ'ল, জংঘল হৈ গৈছে। ইয়াত কোনো ৰিক্সৰ মানুহে নাই, ইয়াত ৰিক্সৰ মানুহে নাই ক'ব লাগিব বুলি বস্তুটো বেয়া হৈ আছে, সেনেকৈ পৰি আছে। ইমান টকা চৰকাৰে দিছে পাব্লিকক পানী খাব, কিন্তু পাব্লিকে ক'ত পানী খাব? জংঘলে হৈ পৰি আছে। এতিয়া কি কৰিব পাব্লিক? সেনেকৈ আছে, কোনো ৰকম দমকলৰ পানী খাই আছে, আইৰণ পানী খাই আছে। কিমান দিন হ'ল এতিয়া বন্ধ হৈ থকা কৈছোঁ নহয়, 8-10 মাহ হৈ গ'ল বন্ধ হৈ আছে। পানীয়ে নাই, চব ফিল্টাৰ ফাটি গৈছে, চাক জংঘল হৈ গৈছে, চব তাৰতো জংঘল উঠি গৈছে। আপোনালোকে চাক ইফালে তাৰ চাৰ চব ছিঙি আছে, মানুহে নাই ক'ব লাগিব। ইয়াত অহা মানুহে নাই কোনো। ইয়াতে জনসাধাৰণে ইয়াৰ পৰা পানী খাইছিল, তাৰ বহুতে পানী আছিল। আমাৰ আদিবাসী চব, কবিৰালী চব একদম ইফালে আমাৰ ঝিলকা ঘাট এৰিয়াটো পূৰা পানী খাইছিল। এতিয়া নাই, কোনো নাই পানী খোৱাটো, পানীয়ে নাই, খাব ক'ৰ পৰা? পানী খাই আছে পানী এতিয়া আমালোকে দমকলৰ পানী কোনো ৰকম খাই আছোঁ আৰু কি কৰিম? আইৰণ পানী হ'লেও খাই আছোঁ আৰু সেনেকৈ কথাটো। কিনিও খাওঁ পানী, ভেচেলেৰীৰ পানী লৈ আহোঁ, বটলৰ পানী লৈ আহোঁ, কিনি খাওঁ। 40 টকাকৈ লয় পানী বটলত, 40 টকাকৈ লয়, সেইটো কিনি আনি খাওঁ। আজি কৈছোঁ নহয় 10 মাহ এনে পৰি আছে, জংঘল হৈ গৈছে। তাৰ ইয়াত মানে মানুহে নাই, গাৰ্জেনে নাই, কি হ'ব? আপোনালোকো আহিছে, চাওক কি আছে, জংঘল হৈছে নে কি হৈছে? চব ফালে ফাটি গৈছে, ফিল্টাৰবিলাক চব কিবা হৈ গৈছে। সেইটোও চব একদম মানে জংঘল হৈ গৈছে ফিল্টাৰৰ ভিতৰতো। এইটো কলাইগাঁও PHCৰ অফিচৰ আণ্ডাৰত হয়। এতিয়া তেওঁলোকে আহি যত্ন লয় নে নলয়? নাই, অহা আছিল আগত, এতিয়া নাহে। একবাৰ সঞ্জয়কো মাতি আনিছিল, তেওঁকো মাতি আনি দেখাইছে কি হৈছে। তাৰপিছত তেওঁ আহি পেলাই গ'ল, তাৰপিছত নাই, কোনো নাই ইয়াত। সঞ্জয় কোন হয়? সঞ্জয় সেই আমাৰ ধান বজাৰৰ এইখিনিত চাব দিছিল। নাই নাহে, এখেতেতো ষ্টাৰ্ট কৰি যায়, তাৰপিছত পানী চব ফালে পৰি থাকে। কোনোবা বন্ধ কৰিলে নহ'লে গেল, সেইটো জ্বলি গ'ল মটৰ। সেনেকৈ কৰি কেইবাৰমান জ্বলিলা, 3বাৰমান বনালা। সেইটোৱেতো কথা। এতিয়া পানী খাব পোৱা নাই পানী, সেনেকৈ চব শুকান হৈ আছে। এতিয়া অফিচক বা চৰকাৰক কি বুলি অনুৰোধ কৰিব? এতিয়া আমাক কি বুলি অনুৰোধ আমি কৰিছোঁ, যে অনুৰোধ কৰি যে ফটাফট বনাই দিলে পানী খাব পাৰোঁ, সেইটো কথা আছে। সেইটোৱে অনুৰোধ কৰোঁ। বেলেগতো উপায় নাই ছাৰ, এতিয়াতো বেলেগ আমাৰ লগত একো কৰিব নোৱাৰোঁ। এতিয়া চৰকাৰে ইমান টকা বস্তু বনাই দিছে, কমচে কম তেওঁলোকক ধ্যান দিব লাগে, চাব লাগে। কোনোবা আহিব লাগে, সুধিব লাগে, কোনে চকীদাৰ আছে, কোনে কি আছে, এইটো সুধিব লাগে। আপোনালোকে ক'লো হয় নহয়, অমুকে চলায়, তাৰপিছত নাহে মানুহটো, সেনেকৈ থাকে। আপোনাৰ ঘৰটো সন্মুখতে, একদম সন্মুখতে। হয়, এইটো বন্ধ হোৱাটো 8-10 মাহ হৈ থাকিল। এতিয়া কথাটো হয়নে? হয়। আপোনালোকক পানী লাগে সোনকালে? পানীটো লাগে আমাৰ সোনকালে। বহুত অসুবিধা হৈছে নেকি? বহুত অসুবিধাই হৈছে।